Hello everyone, নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু এতিয়া যাব ওলাইছো মই শুটিং আছে আজি আৰু ইমান গৰম আজি তেনেকুৱা আৰু গৰম চৰম হ'লেও যাবই লাগিব নে কি কয় আৰু আপোনালোকক দেখাম আজি শুটিঙত কি কৰোঁ আৰু বহুত কেইদিন হ'ল 6 দিন মানে হ'ল চাগে মই ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ বহুত বেছি বেমাৰ হৈ আছিল এটো এপিনে কিবা উঠিছিল একদম মানে জ্বৰ হৈ গৈছিলে আৰু হেনেকে থাকিব পৰা নাই বিখত তাৰ পিছত মই এনেকে ভিডিঅ' বনোৱা নাই একদিন গতিকে দিব পৰা নাই তো আজিৰ পৰা চেষ্টা কৰিম আৰু দিবলৈ যদি বেমাৰ চেমাৰ নহয় তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ অলৰেডি বহুত বেছি লেট হৈ গৈছোঁ এতিয়া ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আৰু যি গৰম তথাপিও মেখেলা চাদৰ পিন্ধিছোঁ দেখাই আছোঁ এয়া মই পূৰা ৰেডি হৈ গ'লোঁ আৰু ভিডিঅ'টো চাই থাকক আগলৈকে কি কৰোঁ সেয়া আপোনালোকক দেখাই যাম মানে শ্বুটিঙৰ বিহাইণ্ড দ্য চিন সামনে গাখীৰ চাহ সামনে একমাহ পিছত চলিব কাত দেখা পিছা একদিন বিয়া হোৱাৰ এদিন পিছতে বৰমা আমাৰ পোৱালিটো হ'ল বিয়া হোৱাৰ এদিন পিছতে কাবাৰ বাৰী পোৱালি হয় তাই কি লেখে মতি ব্ৰহ্মচি জনালী বাইদেউৰ আপোনালোকৰ উঠা চট আছে এংকে কাম কৰে পুৱাতে আহিছে না তাই চাৰিটাতে চিটিং কৰবা হুকুচ তাই নাপ্প কৰবা পাৰে বৰমা ইমান বিশ্বাস কৰি লয় এই কুলকণীজনী ক'ত গ'ল জানো এইজনীক মাতিবই মন নাযায় কিন্তু নামাতিলেও উপায় নাই নহয় বোৱাৰী বোৱাৰী এনেকে কওঁ তই যি উল্টা তাক মই লুটপুটিক লগ ধৰিব যাওঁ তই যি উল্টা থাক মই লুটপুটিক লগ ধৰিব যাওঁ লুটপুটি শুকুনি মই কাষতে চব চিন্তাই নকৰিব লুটপুটি আরে লুটপুটি আপনার কে বাকুটের নাকি কি জি বকুন্ডরা কোন ছিল নামটো এই নাম কি ছিল লুটপুটি পুটপুটি আমার গাঁৱত এটা আছে বকু নামৰ হয় পুৰা নাম বিচাৰ পাইছে কেনে বকু লিখিছে বকুমতি তোর নাম দিব লাগিছে তোর চন্দ্রমতি সূৰ্যমতি দিবি সূৰ্যৰ নিচিনা মুখখন গল একশন মা ইমান বছৰ হৈ গ'ল এইবোৰ ঘৰত যদি এতিয়া কওঁ মাৰ মনত বহুত কষ্ট পাব আৰু মমিৰ বস্তুবোৰ এখন ঘৰখনেৰে ভৰিয়ে আছে তাইৰ বাৰু সেইখিনি লোৱা ক্ষমতাও আছে দিয়কচোন মোৰতো সেইখিনি লোৱাৰ ক্ষমতা নাই আৰু মোৰ চকু নাই মানুহজন ঢুকুৱাৰে পৰা মোৰ কিবা একোতে মন নবহা হ'ল আৰু অপ্ৰয়োজনীয় বস্তুবোৰো মই কিয় আনো যি দেখিছো এই পৰা আৰু বস্তু আশা কৰি লাভ নাই ময়ো হাৰ নামানো তাৰ পৰা কি বস্তু কেনেকৈ সৰকাব লাগে ময়ো জানো এই বিটা হাই আছে বাৰু হাই আছে মোৰ উল্লাসে আমার বই মা মেটা আর কি রিসার্চ থেকে খাবার আপনারও অফিসিয়ালি ভাবে রেডি তো কেনেকৈ সৰকাব লাগে ময়ো জানো এই বিটা আমি লাগে একশো পারবো হইছি পারবো ও এনে হইছে সোনালি এটা দেখোন কুমড়া বেচপা পারা হয়ে গেছা মোবাইলটো তোর তাতে আছে টেস্টি নাকি এগুলা কুমড়া ও কিনবি নাকি এই মাই কিনবি নাকি কিনবা পারি হাওর লগত এনেই দিবা পারা তই এটা হাওর লগত হাওর চানা খাই দি খাম নামঞ্চি কুমড়া নেক্সট মানে এটা আমি খাওঁ বুলি কওঁ আজি আমি এই কণী খাম ৰাঙা ডিমা ৰাঙা ডিমা ডাঙৰ চাই খাওঁ যাওক লৈ আহক লগ শুনি সদায় খাওঁ মই খাম হ'ব লাগে চুন নাখালে নাম লাগব লাগে বেছি নাখাওঁ লাগে চোন খালি নাধৰে সোৱাদ লাগে বঢ়িয়া লাগে কেনে লাগে বঢ়িয়া লাগে
এয়া হৈছে শ্বুটিঙৰ পিছদিনাখন আৰু আজি আমি গৈ আছোঁ আমাৰ পথাৰলৈ মানে আমাৰ পথাৰত আজি পেক দিছে মানে পেক উঠিবই আজি পেক দি আছিলে এইকেইদিন কিন্তু মইহে যাব সময় পোৱা নাছিলোঁ আৰু যাই থাকোঁ মাজে মাজে তেনেকৈ আৰু দেউতাও পথাৰত লাগি আছে তো আজি ক'লে যে অকণমান চাই যাহি আৰু ভালো লাগে ন আৰু বতৰটো আজি খুব ধুনীয়া আছিলে মানে বেছি ৰ'দ নাছিলে গতিকে খুব ভাল লাগে সেইকাৰণে আমি তিনিওটা পূৰা ওলাইছোঁ চাবৰ কাৰণে আৰু চাওকচোন ইমান ধুনীয়া লাগে ন এইপিনে নদীৰ ফালে আহি এইফালে আৰু মানুহৰ ঘৰো আছে বোলে পিছফালে মই ইমান যাই পোৱা নাই কিন্তু পথাৰ চাৰিওফালে খুব ধুনীয়া আৰু মই এতিয়া নামিছোঁ মই আচলতে ৰুব ইমান এটা নাজানো এনে অলপ জানো ইমান মোৰ মানে স্পীড ৰোৱা এক্সপিৰিয়েঞ্চ নাই কিন্তু বাকী আমাৰ মাহঁতে বা বৰমাহঁতে আৰু ইপিনে যিসকল ৰোৱনী আছে তেওঁলোকে মানে খুব ধুনীয়া পূৰা স্পীডত ৰুৱে আৰু মই আৰু এনেই আৰু অকণমান ৰুই দিলোঁ যিহেতুকে শেষেই হ'ব এইখিনি এইফালৰ মাটিখিনি আৰু আছে আমাৰ তাত কৰিব লাগিব এয়া যিহেতু আমঠি লাগি আছে আমঠিৰ পাছত মানে সেইখিনি কৰা হ'ব আৰু সেইজন হৈছে আমাৰ দেউতা আৰু দেউতাই দিনটো স্কুলতে থাকে যিহেতুকে শিক্ষক কৰে আৰু সৰু ভণ্টিও কৰিছে দেখিছেনে আৰু তাৰপিছত আহি পিনে এনেকৈ খেতিত লাগে বাৰু এয়া আমাৰ দেউতা আজিৰ ভিডিঅ'টো একেবাৰে ছুটি হ'ল মানে কিবাকৈ বনাইছোঁ আৰু একদম গা বেয়া হৈ আছে তথাপিতো আপোনালোকৰ ওচৰত কিবা এটা দিবলৈ ট্ৰাই কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে সেয়া জনাবলৈ নাপাহৰিব যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব